ফাইনেলি আমি আহি পালোঁ। তো গাইছ আমি এতিয়া এণ্ট্ৰি কৰিম এতিয়া। জাষ্ট সোমালোঁ আৰু গেটৰ পৰা এইখিনি জাষ্ট মানে ধৰ চাপাতৰ চুইমিং পুল। তো গাইছ আমি চুইমিং পুল আহি পালোঁ এতিয়া। ইংগি ক'ত আহি পালে চুইমিং পুল। কাপোৰ নাই কিন্তু ঘৰ যাব লাগিব আছে। ইয়াতে বহি ল'ব পাৰি, বহাৰ চিয়াৰতে ধুনীয়াকৈ থৈ দিছে। পানী খালে পানী খাব পাৰি বঢ়িয়া কৰি। বঢ়িয়া কৰি ৰাতি থাকিব পাৰে ধুনীয়া কৰি। কি ধুনীয়া প্লেচ, মজা। চলে আৰু পনীৰ আছে, বিলাহী, এইটো মানিমুনি, ভেদাইলতা, আলু, কবি চব্জি অসমীয়া, খাৰ, ড্ৰাই আলু ভাজি, সৰু গুটি আলু ভাজি। ঠিক আছে, থেংক ইউ। তো গাইজ অৱশেষত আহি ঘৰ পালোহি। বহুত ৰাতি হ'ল, মোটামুটি এতিয়া 9টামান বাজিলে, দেৰিও হ'ল আহোঁতে। তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই।